নমস্কাৰ ওয়ার্ল্ড কুইক নলেজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদিহে আপোনালোকে চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো। প্ৰথম প্ৰশ্ন হৈছে গছে কিহৰ সহায়ত উশাহ নিশাহ লয়? শুদ্ধ উত্তৰ হ'ব পত্ৰ ৰন্ধ্ৰৰ সহায়ত। নেক্সট কুৱেশ্যন, বৌদ্ধ ধৰ্মৰ মূল পুথিখনৰ নাম কি? আপোনাৰ শুদ্ধ উত্তৰ হ'ব ত্ৰিপিটক। নেক্সট কুৱেশ্যন, সূৰ্যৰ ৰশ্মিত কি ভিটামিন থাকে? শুদ্ধ উত্তৰ ভিটামিন ডি। নেক্সট কুৱেশ্যন, গছে ৰাতিৰ ভাগত কি গেছ এৰি দিয়ে? আপোনাৰ শুদ্ধ উত্তৰ কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন, আটাইতকৈ পুৰণি বেদখনৰ নাম কি? আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঋগ্বেদ। নেক্সট কুৱেশ্যন, মানুহৰ শৰীৰত কিমান গ্ৰাম সোণ থাকে? শুদ্ধ উত্তৰ 0.2 মিলিগ্ৰাম। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ কীৰ্তিস্তম্ভ কি? শুদ্ধ উত্তৰ হ'ব কীৰ্তন ঘোষা। নেক্সট কুৱেশ্যন, অসমৰ লৌহ মানৱ কোন? শুদ্ধ উত্তৰ হ'ব বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, বিহুগী কবি বুলি কাক জনা যায়? শুদ্ধ উত্তৰ হ'ব ৰঘুনাথ চৌধুৰী। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? শুদ্ধ উত্তৰ হ'ব মংগল পাণ্ডে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।